আজি বিশ্বৰ কৰোনা ভাইৰাছ সন্ত্ৰাসৰ সময়ছোৱাত মই 21 দিন চৰকাৰে লকডাউনৰ নীতি নিৰ্দেশনা ঘোষণা কৰিছে। এইখিনিত মই ঘৰৰ সকলো পৰিয়াল, ল'ৰা ছোৱালী, মা দেউতা সকলোকে লগত লৈ মেলি এতিয়ালৈকে 21 দিনৰ লকডাউনৰ সময়ছোৱাত আমি আবদ্ধ হৈ আছোঁ ঘৰৰ ভিতৰতে। আৰু এইখিনিতে ভাল লাগিছে যে আমি কৰোনা মহামাৰী ভাইৰাছটোক আমি ঘৰত বহি বা ঘৰত আবদ্ধ হৈ মেলি আমি মহামাৰীটোক যুদ্ধত অৱতীৰ্ণ হ'ব লাগিব। এই যুদ্ধখনিক আমি মানুহ হিচাপে বা জীৱৰ শ্ৰেষ্ঠ হিচাপে আমি এই মহামাৰীক আমি পৰাভূত কৰিব লাগিব আৰু পৰাস্ত কৰিব লাগিব। সেইটো কাৰণে মই মোৰ ঘৰৰ সকলো পৰিয়াল, ল'ৰা ছোৱালী, মা সকলোকে লৈ মই ঘৰতে বহুত দিনৰ পৰা আবদ্ধ হৈ আছোঁ। আৰু সেইখিনি সময়তে আমি ঘৰত সোমাই মেলি অলপ অসুবিধাৰো সন্মুখীন হৈছে। তথাপিও আমি চৰকাৰৰ নীতি নিৰ্দেশনাক আমি মানি চলিবই লাগিব। নহ'লে আমাৰ অঞ্চলবোৰত বা আমাৰ গাঁওবোৰত বহুতো সমস্যাই দেখা দিব। সেইটো কাৰণে আমি যিমান পাৰে আমি ঘৰত সোমাই মেলি আমি এই কৰোনা মহামাৰীটোক আমি পৰাজয় বৰণ কৰিব লাগিব। নহ'লে আমাৰ প্ৰজন্ম বা আমাৰ অঞ্চল, আমাৰ মানৱ জাতি ধ্বংস হোৱাৰ পথত আগবাঢ়ি আহিছে। যে শেহতীয়াকৈ আমি শুনা পাইছোঁ যে অসমতো আমাৰ কৰোনা মহামাৰীটোৰ পৰা বহুত মানুহ আক্ৰান্ত হৈছে। এই আক্ৰান্তৰ ফলত আমি আৰু বেছিকৈ আমাৰ গাঁও চহৰ বা অঞ্চলবোৰত বা আমাৰ এই অনুন্নত অঞ্চলবোৰত আমি বেছিকৈ এতিয়া সাৱধানতা অৱলম্বন কৰিবলগীয়া হৈছে। এইটোৰ কাৰণে আমি সকলো ৰাইজকে ছ'চিয়েল মিডিয়াৰ যোগেদিয়ে হওক বা যিকোনো প্ৰচাৰ মাধ্যমৰ যোগেদিয়ে হওক আমি সকলোৱে ঘৰৰ ভিতৰত আবদ্ধ হৈ থাকিব লাগিব। চৰকাৰৰ নীতি নিৰ্দেশনা মানি চলিব লাগিব। আমি সকলোকে আহ্বান জনাইছোঁ। এই মিডিয়াৰ যোগেদিও প্ৰাইম 24 হেডলাইন আৰু বড়োলেণ্ড বুবলিৰ জৰিয়তেও আমি সকলো ৰাইজক আহ্বান জনাইছোঁ যে আমি যিকোনো প্ৰকাৰে হওক আমি ঘৰত আবদ্ধ হয় চৰকাৰে যিমান দিন আমি লকডাউন ঘোষণা কৰিছে সেই সময়ছোৱাত আমি ঘৰৰ ভিতৰত আবদ্ধ হৈ মেলি আমি এই ভাইৰাছটোক আমি মষিমূৰ কৰিব লাগিব বুলি মই মোৰ মনৰ পৰা মই চিন্তা ধাৰণা কৰিছোঁ।